মেচিনেৰী বেছি কেণ্টন ফেয়াৰ 2026-ৰ চাইনাৰ পৰা আজি প্ৰথম দিনৰ দ্বিতীয় ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। নিশ্চয় কেনে পাইছে আপোনালোকে জনাবলৈ নাপাহৰিব। কি চাবা এইখন লোডাৰ কি ধুনীয়া বনাইছে ঠিক দেখিব। এখন ধান কটা কি চাব মানে বুজাবলৈ ভাষাই নাই। কিমান হাজাৰ হাজাৰ কোৱালিটি মেচিন ট্ৰেক্টৰ, কিছুমানে মুখ মেলি আছে দাং খাই আছে। অ' মাই গড, এইখন আৰু চা চিধা পইচা লৈ ইয়ালৈ আহি গ'লে হ'ল আৰু যি লাগে তাকে লৈ যাওঁ। খালি অলপ খৰচাটো বেছি। হাঁহি 5 লাখমান টকা লৈ আনিলে ফুৰা মেলা একদম চব হৈ যাব দুজন আহিলে। বাকীখিনি আৰু নিজৰ ওপৰত কথা। চব নবনালেও কিন্তু এইখন এখন বনাব লাগিব দেই। TCF এইবিলাক চব কমাৰ্চিয়েল ইকুইপমেণ্ট, কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট। বৃহৎ 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 আৰু একদম কিন্তু আমি ক'ব নাজানিম আৰু। এতিয়া আমি যাওঁ ওপৰলৈ। ওপৰত বোলে পাৱাৰ টুলছ আছে। বেমেজালিখন দেখিছেনে কি এনেকুৱাকৈ ধুনীয়াকৈ বস্তুবোৰ কৈছে। ইয়াৰ ভিতৰতে সেই ধুনীয়া ধুনীয়া মেচিনেৰীবিলাক থাকে। আমি ওপৰলৈ গুচি আহিলোঁ। কালি দেখুওৱা যে লাইট জ্বলা বিল্ডিংবোৰ ঠিক এনেকুৱা ধৰণৰ আছিলে চাগে। আমি আজিতো নহ'ব বাৰু, দুদিনমানৰ পিছত সেই লাইট শ্ব'টো চাবলৈ যাম, তেতিয়া দেখাম আপোনালোকক। এতিয়া আমি নেক্সট এটা পেভিলিয়নলৈ আহি আছোঁ। সেইটো পাৱাৰ টুলছ। ইয়াত অল টাইপ অফ পাৱাৰ টুলছ, হেণ্ড টুলছ ইত্যাদি ইত্যাদি যিখিনি আমাক দৈনন্দিন প্ৰয়োজনীয় সা সামগ্ৰী এইবিলাক আছে। আছে ইয়াতে আৰু আউটডোৰো আছে। 4টা হল আছে এনেকুৱা। বাপৰে, আপোনাৰ ভাবক এনেকুৱা এই হলটো আপুনি গোটেইখিনিতো কভাৰ নকৰে। এনেকুৱা 4টা হলত এই পাৱাৰ টুলছ, হেণ্ড টুলছ ইত্যাদি ডিছপ্লে হৈ আছে। ভাবক কিটো পৰ্যায়ত ইমান ডাঙৰ এখন ফেয়াৰ পাতিছে। গতিকে লাডু খাই পচোৱাটো বেছি ভাল বুলি ভাবি পেলাই চাই আছোঁ। ইণ্টাৰেষ্টিং কি, আমি যিকোনো এটা বস্তু লৈ যাওঁ বুলি ক'লেতো লৈ যাব নোৱাৰোঁ নহয়। এতিয়া এনেকুৱা যে আমাৰ সৰু সুৰা কাপোৰ কানি ইত্যাদি লাগতিয়াল বস্তু কিনোতে লাগেজ নধৰা কথা। ইয়াত মই কৈছোঁহে কথাখিনি, কিন্তু ইয়াত অনলি ফৰ ডিছপ্লে। ইয়াত কোনো এটা বস্তু চেল নকৰে। গতিকে আপোনালোকে নাভাবিব যে মই যিকোনো বস্তু ইয়াৰ পৰা নিব পাৰিম বুলি। এইবিলাক ডিছপ্লে ইয়াত আমি যোগাযোগৰ কাৰণে এইবিলাক কৰিছে। আৰু এটা প্ৰত্যেকটো এটা কোম্পেনী হয়, বহুত বৃহৎ বৃহৎ ডাঙৰ ডাঙৰ কোম্পেনী। গতিকে আমি ইয়ালৈ আহিছোঁ, আমাৰ যিবিলাক প্ৰয়োজন হ'ব তেওঁলোকৰ সৈতে যোগাযোগ কৰি ভৱিষ্যতে আমি সেই ব্যৱসায়টো আগবঢ়াম। ইয়াৰ পৰা কোনো পাৰ্চেছ কৰিব নোৱাৰে, কোনো এটা বস্তু চেল নহয়। ইয়াৰ কিছুমান নিয়ম আছে। ধন্যবাদ। এইবিলাক হৈছে আমি ব্যৱসায়িক কাৰণত দৰকাৰ হোৱা গডৰেজ, আমাৰ যিখিনি প্ৰয়োজন হয়। এইবিলাক ডিজিটেল টুলছ, চাইণ্টিফিকেল টুলছ। এইখিনি হ'ল পাৱাৰ টুলছৰ হাতিয়াৰ, ডায়মণ্ড কাটিং এইবিলাক। এইটো ভাৰ্নিয়াৰ কেলিপাৰৰ পৰা ইত্যাদি কৰি টুলছবিলাক, চাইণ্টিফিক টুলছখিনি। এইখিনি টুলছত ব্যৱহৃত সা সামগ্ৰী। এইবিলাকো তেনেকৈ মেজাৰিং টুলছ, প্লায়াৰ, টুলছ, ট্ৰলি। মানে আমি যি বিচাৰোঁ, যি প্ৰয়োজন থাকে তেনেকৈ ধৰণে আমি ৰাখিব পাৰোঁ। ইয়াত ৰাখি দিব পাৰোঁ। একোৱাকৈ জুই জ্বলি আছে ছাৰ। জুই নহয় দেই, কাপোৰত ডিজাইন কৰি ইয়াত ৰাখি দিব পাৰোঁ। মানুহ কম, মেচিনেৰী বেছি। মানুহ কম, মেচিনেৰী বেছি। কি চাবা এইখন লোডাৰ কি ধুনীয়া বনাইছে ঠিক দেখিব।
চাব মানে বুজাবলৈ ভাষাই নাই। কিমান হাজাৰ হাজাৰ কোৱালিটি মেচিন, ট্ৰেক্টৰ, কিছুমানে মুখ মেলি আছে, ধান খাই আছে। অ' মাই গড, এইখন আৰু চা, চিধা পইচা লৈ ইয়ালৈ আহি গ'লে হ'ল আৰু যি লাগে তাকে লৈ যাব, খালি অলপ খৰচাটো বেছি। হাঁহি হাঁহি 5 লাখমান টকা লৈ আনিলে ফুৰা মেলা একদম চব হৈ যাব দুজন আহিলে। বাকীখিনি আৰু নিজৰ ওপৰত চব নবনালে, কিন্তু এইখন এখন বনাব লাগিব। TCF কমাৰ্চিয়েল ইকুইপমেণ্ট, কনষ্ট্ৰাকশ্যন ইকুইপমেণ্ট, বৃহৎ 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 আৰু একদম আমি ক'ব নাজানিম। এতিয়া আমি যাওঁ ওপৰলৈ। ওপৰত পাৱাৰ টুলছ আছে। বেমেজাল এখন দেখিছেনে কি নাই ভিতৰতে সেই ধুনীয়া ধুনীয়া মেচিন এইবিলাক থাকে। কালি দেখুওৱা যে লাইট জ্বলা বিল্ডিংবোৰ ঠিক এনেকুৱা ধৰণৰ আছিলে চাগে। আমি আজিতো নহ'ব বাৰু, দুদিনমানৰ পিছত সেই লাইট শ্ব'টো চাবলৈ যাম, তেতিয়া দেখাম। এতিয়া আমি নেক্সট এটা পেভিলিয়নলৈ আহি আছোঁ, পাৱাৰ টুলছ। ইয়াত অল টাইপ অফ পাৱাৰ টুলছ, হেণ্ড টুলছ ইত্যাদি ইত্যাদি যিখিনি আমাৰ দৈনন্দিন প্ৰয়োজনীয় সা সামগ্ৰী এইবিলাক আছে। আছে ইয়াতে আৰু আউটডোৰো আছে। এটা 4টা হল আছে এনেকুৱা। বাপৰে, আপোনাৰ ভাবক এনেকুৱা এই হলটো আপুনি গোটেইখিনি কভাৰ নকৰে। এনেকুৱা 4টা হলত এই পাৱাৰ টুলছ, হেণ্ড টুলছ ইত্যাদি ডিছপ্লে হৈ আছে। ভাবক কিটো পৰ্যায়ত ইমান ডাঙৰ এখন ফেয়াৰ পাতিছে। গতিকে লাডু খাই পচোৱাটো বেছি ভাল বুলি ভাবি পেলাই চাই আছোঁ। ইণ্টাৰেষ্টিং কি, আমি যিকোনো এটা বস্তু লৈ যাওঁ বুলি ক'লেতো লৈ যাব নোৱাৰোঁ নহয়। এতিয়া এনেকুৱা যে আমাৰ সৰু সুৰা কাপোৰ কানি ইত্যাদি লাগতিয়াল বস্তু কিনোতে হেৰি লাগেজ নধৰা, ইয়াৰ পৰা একো বস্তু নিব নোৱাৰোঁ। আমি এতিয়া যিখিনি দৈনিক প্ৰয়োজন তাৰে আমি ইয়াৰ পৰা ডিষ্ট্ৰিবিউটৰশ্বিপ লৈ পেলাই বিজনেছ কৰিম বুলি আগবাঢ়িছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব দেই ৰাইজসকল। আৰু এটা কথা, ইয়াত মই কৈছোঁহে কথাখিনি, কিন্তু ইয়াত অনলি ফৰ ডিছপ্লে, ইয়াত কোনো এটা বস্তু চেল নকৰে। গতিকে আপোনালোকে নাভাবিব যে মই যিকোনো বস্তু ইয়াৰ পৰা নিব পাৰিম বুলি। এইবিলাক ডিছপ্লে ইয়াত আমি যোগাযোগৰ কাৰণে এইবিলাক কৰিছে। আৰু এটা প্ৰত্যেকটো এটা কোম্পেনী হয়, বহুত বৃহৎ বৃহৎ ডাঙৰ ডাঙৰ কোম্পেনী। গতিকে আমি ইয়ালৈ আহিছোঁ, আমাৰ যিবিলাক প্ৰয়োজন হ'ব তেওঁলোকৰ সৈতে যোগাযোগ কৰি ভৱিষ্যতে আমি সেই ব্যৱসায়টো আগবঢ়াম। ইয়াৰ পৰা কোনো পাৰ্চেছ কৰিব নোৱাৰে, কোনো এটা বস্তু চেল নহয়। ইয়াৰ কিছুমান নিয়ম আছে। ধন্যবাদ। এইবিলাক হৈছে আমি ব্যৱসায়িক কাৰণত দৰকাৰ হোৱা গডৰেজ, আমাৰ যিখিনি প্ৰয়োজন হয়। এইবিলাক ডিজিটেল টুলছ, চাইণ্টিফিকেল টুলছ। এইখিনি হ'ল পাৱাৰ টুলছৰ হাতিয়াৰ, ডায়মণ্ড কাটিং এইবিলাক। এইটো ভাৰ্নিয়াৰ কেলিপাৰৰ পৰা ইত্যাদি কৰি টুলছবিলাক, চাইণ্টিফিক টুলছখিনি, সেইখিনি টুলছত ব্যৱহৃত সা সামগ্ৰী। এইবিলাকো তেনেকৈ মেজাৰিং টুলছ, প্লায়াৰ, টুলছ, ট্ৰলি, মানে আমি যি বিচাৰোঁ, যি প্ৰয়োজন থাকে তেনেকৈ ধৰণে আমি ৰাখিব পাৰোঁ, ইয়াত ৰাখি দিব পাৰোঁ। এই একোৱাকৈ জুই জ্বলি আছে ছাৰ, জুই নহয় দেই, কাপোৰত ডিজাইন কৰি হেণ্ডেল দিয়া আছে। জেনেৰেলি এইবিলাক ডিলাৰবিলাকৰ কাৰণে, আমাৰ নিচিনা ডিলাৰবিলাকক এনেকুৱা ধৰণৰ খুব প্ৰয়োজন হয়, বা গাড়ী ডিলাৰবিলাকক প্ৰয়োজন হয়। এই মেচিনাৰীখিনি বা টুলছখিনি ইয়াত উপলব্ধ। বিভিন্ন টাইপৰ জেক, কাটিং ডিছৰ পৰা আদি কৰি গ্ৰাইণ্ডিং, কাটিং টুলছ, ডিছ, এইবিলাক কাৰ্পেণ্টাৰ ফেব্ৰিকেশ্যনৰ টুলছবিলাক। তেনেকৈ জেক গাড়ীত থাকে ইয়াত, হুইলৰ পৰা ইত্যাদি কৰি এইবিলাক জেনেৰেলি হেণ্ডিক্ৰাফ্টৰ কাৰণে এইবিলাক চেয়াৰবিলাক আছে। হুইল যি বিচাৰে এইবিলাক হেণ্ডিক্ৰাফ্ট মানুহৰ কাৰণে
এখন চেয়াৰ হয় অট'মেটিক বেটেৰী অপাৰেটেড ৰাইট লেফ্ট কৰিব পাৰে খুব বেছি অসুবিধা থকা মানুহৰ কাৰণে ভাল বস্তু চিপিং ট্ৰলি এইবিলাক এজনে কষ্ট কৰিব বিচৰা নাই ধুনীয়াকৈ ঘূৰি ফুৰিছে দেখিছে এইবিলাক চব টুলছ বাহাদুৰি কাটিং ড্ৰিল এণ্ড কাটিং ইয়াত অনলি ডিছপ্লে ফটো ডিছপ্লে এইবিলাক 是电线多接线吗？ এই যে মই কেইটামান ব্ৰেণ্ডিং কোম্পানী কেইটামানৰ নাম দেখাই আছোঁ আপোনালোকক এইটো নহয় যে আমাৰ ইণ্ডিয়া বা বিভিন্ন দেশসমূহে যিবিলাক বস্তু নিজৰ নামত ব্ৰেণ্ডিং কৰি লয় মানে এইটো সিহঁতৰ হোৱাইট লেবেলিং কৰে মানে ছাপ'জ আমিয়ে এটা বস্তু মৰাণলৈ কিনি লৈ গ'লোঁ আৰু আমাৰ HVF এজেঞ্চি নামত এওঁলোকৰ আমাক বনাই দিব আৰু আমি তাত গৈ আমাৰ নিজৰ এটা ব্ৰেণ্ড বনালোঁ ঠিক তেনেকৈ ধৰণে বিভিন্ন টুলছবিলাক যেনেকৈ টাপাৰিয়াৰ পৰা আদি কৰি ইংকো সেইবিলাক আমাৰ ইণ্ডিয়াত নাম যেনেকৈ কিষাণ ক্ৰাফ্ট স্নেকগো এইবিলাক এটা হোৱাইট লেবেলিং আৰু হোৱাইট হেৰি কৰে মানে ব্ৰেণ্ডিং কৰে ঠিক আছে হোৱাইট কাষ্টিং কৰে গতিকে এইবিলাক ইয়ালৈ অহাৰ মূল উদ্দেশ্য হৈছে মানুহবিলাক ইমান যে মানুহ আহিছে তেওঁলোকে প্ৰত্যেকৰে নিজৰ নামত এইবিলাক গৈ মাৰ্কেটিং কৰিব ঠিক আপোনালোকে যদি বিচাৰে বা আমাৰ অসমতে বহুত টকা পইচা থকা বিজনেছ কৰিব বিচাৰে গতিকে ইয়ালৈ আহি এনেকুৱা ধৰণৰ কোম্পানীৰ লগত যোগাযোগ কৰি হোৱাইট লেবেলিং কৰি ল'ব পাৰে নিজৰ নামত এটা কোম্পানী খুলিব পাৰে ব্ৰেণ্ডিং কৰিব পাৰে গতিকে আমাৰ যুৱচাম আগবাঢ়ি আহক অকল যে এই পাৱাৰ টুলছবিলাকে কৰিব লাগিব এনেকুৱা কথা নাই ইয়াত আমাক দৈনন্দিন প্ৰয়োজনত যিমানবিলাক সা সামগ্ৰী লাগে সকলোবিলাক হাউচ হোল্ডত কিমান প্ৰয়োজনীয় থাকে গোটেই হাউচ হোল্ড মেটেৰিয়েলবিলাক ইয়াত পোৱা যায় আৰু অন্যান্য এতিয়া ইলেক্ট্ৰিকেলত কিমান মেটেৰিয়েল লাগে গোটেই ইলেক্ট্ৰিকেল মেটেৰিয়েলবিলাক ইয়াত পাব গতিকে আপোনালোকে নিজৰ নামত তেনেকৈ ধৰণে ব্ৰেণ্ডিং কৰিব এইবিলাক হ'ল চব মেনুফেকচাৰাৰ সিহঁতি আপোনাক নামটো নিজৰ নামত কৰি দিব কিন্তু সিহঁতৰ মতে বস্তুটো বনাব আপুনি কোৱালিটি যেনেকৈ ধৰণে ক'ব ঠিক তেনেকৈ ধৰণে কোৱালিটিবিলাক তেওঁলোকে মেইনটেইন কৰিব আশা কৰিম এই ভিডিঅ'টোৱে আপোনালোকক নিশ্চয় ইনস্পায়াৰ কৰিব যিসকলে বহুত বেছি পইচা নালাগে 40-50 হাজাৰ আজি কি হয় মানুহে এঘৰ মানুহে আমাৰ অসমত বিশেষকৈ প্ৰত্যেক ঘৰ মানুহে 4খন 5খন 3খনকৈ গাড়ী কিনে তাৰ সলনি যদি সেই 30 লাখ টকা ইনভেষ্ট কৰি বা 40 লাখ টকা ইনভেষ্ট কৰি নিজৰ এটা ব্যৱসায় প্ৰতিষ্ঠা কৰিব পাৰে কাৰণ আমাৰ অসমখনকে আগুৱাই নিয়া হ'ব আমাৰ অসমখনত বাহিৰে বিক্ৰী কৰিবই বাহিৰৰ মানুহে আহি পেলাই বিক্ৰী কৰিব আপুনি মই বিক্ৰী কৰাত কি আপত্তি আছে আমাৰ কম্পিটিশ্যন হ'ব লাগে কি হয় কৰ্মৰ প্ৰতিযোগিতা হ'ব লাগে আমাৰ কি হয় তাত বাকপটুতা মানুহে কেনেকৈ কাক বেয়াকৈ ক'ব পাৰে কটাক্ষ কৰিব পাৰে এইবিলাক এই কথাবোৰে আমাক যথেষ্ট প্ৰভাৱিত কৰে গতিকে আজি বাক স্বাধীনতা থাকিল বুলি সংবাদ জগতৰ নিজস্ব স্বাধীনতা থাকিলে বোলে কাৰোবাক কটাক্ষ কৰিব কাৰোবাক হেৰি কৰিব সেইবিলাক একচুৱেলি নীতি ভুল নীতি আদৰ্শৰে মানুহ অনুপ্ৰাণিত কৰ্মৰ দ্বাৰা চিনাকি দিব লাগে এইবিলাক দেশ সেইকাৰণে ইমান ধনী ইমান সিহঁতি উন্নত কিয়নো তেওঁলোকে টকা পইচা অযথা খুব কম প্ৰিয় চলে ইয়াত এখন বাইক আপুনি ভাবিব নোৱাৰে এখন বাইক আমাৰ তাত যিবিলাক বাজাজ বা যিকোনো হণ্ডাৰ দামী বাইকখন এনেকুৱা 5খন বাইক পাব ইমান কম খৰচত তেওঁলোকে দৈনন্দিন কামৰ কাৰণে সুবিধাৰ কাৰণে বস্তু লয় এতিয়া আমি কেনিও যাবই নোৱাৰোঁ আমাক গাড়ীখন হাতত দিয়ে এতিয়া আহক আপুনি যিবিলাক কমাৰ্চিয়েল আৰু আমাৰ হেৰি ভেহিকেল এইবোৰ দেখিছে এইবিলাক চব কমাৰ্চিয়েল ভেহিকেল এতিয়া এইখন কমাৰ্চিয়েল ভেহিকেল এইবিলাক কমাৰ্চিয়েল ভেহিকেল এইবিলাক যেনেকৈ ডাম্পাৰ JCB সেইফালে ডাম্পাৰ আছে এইবিলাক ডাম্পাৰ ইয়াৰ পিছফালে চব ডাম্পাৰ এইফালে হ'ল প্ৰাইভেট কাৰ এইবিলাক নতুন ইলেক্ট্ৰিক কাৰ সেইখন ভক্সৱাগন সেই পিছফালে দেখিছেনে চব কোম্পানী ইয়াত আহে এতিয়া একচুৱেলি ডাঙৰ প্ৰিভিলিয়ন হ'ব লাগিছিলে এতিয়া সৰুকৈ ৰাখিছে তেওঁলোকে গোটেই গাড়ীয়ে গাড়ী ইয়াত কোনে কিমান কি গোটেই অঞ্চলটোৰ গাড়ী সেইখন
US ডলাৰটো ইয়াত লিখা আছে গতিকে ইয়ালৈ আহিলে আপোনাক লাগে কি চব পাব গাড়ী বিভিন্ন ধৰণৰ গাড়ী বাছ পৰ্যন্ত আছে সেইবিলাক ডিছপ্লেত দেখাই আছে এইবিলাক যুদ্ধ মানে হেৰি কি কয় আৰ্মি ফ'ৰ্চৰ কাৰণে গাড়ী প্ৰটেকশ্যনৰ কাৰণে তাৰপিছত ATMৰ কাৰণে যিবিলাক গাড়ী আছে তেনেকুৱা পোৱা যায় এইবিলাক চব কমাৰ্চিয়েল ভেহিকেল ডিজাইন গোটেইবিলাক চব হেভি ভেহিকেল সেইফালে ই ৰিক্সা কি চাব এইবিলাক ডিজাইন কিমান ধুনীয়া ধুনীয়া এইবিলাক দিছে চব চব এইবিলাক ডাম্পাৰ এইবিলাক ই ৰিক্সা যাক যি লাগে মুঠতে আনকি যুদ্ধৰ টেংক পৰ্যন্ত ডিজাইন আছে ইয়াত খালি ডাঙৰ টেংক ৰখা নাই এই বিল্ডিংকেইটাৰ পৰা আৰম্ভ কৰি একেবাৰে এই বিল্ডিংকেইটালৈকে এইখিনি গোটেইখিনি কেণ্টন ফেয়াৰ অনুষ্ঠিত হৈ আছে ইণ্টেলিজেণ্ট ইকুইপমেণ্ট সেইবিলাক আৰু ওপৰতো তেনেকৈ এইটো ছাৰ্ভে কাৰণে মই ভাবিছিলোঁ এইবিলাক ডিফেন্সৰ বুলি ভাবিছিলোঁ চৰি ই ৰিক্সা এইবিলাক ট্ৰেইন ইমানেই লাগতিয়াল মেচিন লন মৰ বহুত আছে এইফালে। অঁ কোল্ড প্ৰেছ অইল হেভি ডিউটি মানে জম্বু কিমান হেভি ক'ব নোৱাৰিম সেইটো যে আনি কেনেকৈ বহালে বাৱে গোটেই মাজুলী ডিষ্ট্ৰিক্টখনৰ সৰিয়হ কৰি দিব পাৰিব এই মুগাদি মৃদুল পটেটো প্লান্ট পটেটো এইটো চৰি পটেটো হাৰ্ভেষ্টাৰ পটেটো ডিগাৰ কিমান সময় আপোনালোকক কেণ্টন ডিজিটেল ফেয়াৰৰ ড'ৰ লক প্ৰথম দিনটো ইলেক্ট্ৰিকেল দ্বিতীয়টো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়ালোঁ কেনে পাইছে জনাব আৰু বহুতখিনি কথা বাকী আছে কাইলৈ পুনৰ লগ পাম ধন্যবাদ